Friends, welcome back again to my channel ZD Triumph. Actually, আজি মই জুবিন ক্ষেত্ৰলৈ গৈ আছো আৰু অপূৰ্বৰ ডেটা ক্ষেত্ৰ পাৰ্টিটো এৰেঞ্জ কৰিছে হেতৰ লগত যাম জুবিন ক্ষেত্ৰ চাবলৈ বহুত দিনৰ এটা বেলেগ হেঁপাহ আছিল প্ৰতিটো মুহূৰ্তই আপোনালোকক দেখুৱাই যাম কিন্তু তাৰ বাবে থাকিব লাগিব আপোনালোকৰ অপেক্ষা আৰু লগতে till the end you have to be with me, so let's go together. প্ৰায় সন্ধিয়া লাগি আহিছে মই বহুত দেৰি নকৰি খৰখেদাকৈ ঘৰৰ পৰা ওলাই আহিলোঁ বাইক লৈ আৰু ৰাতিটো তাত কটাই ৰাতিপুৱাতে আমি যাত্ৰা আৰম্ভ কৰিম এই ৰাতিপুৱালৈ মই যাত্ৰা আৰম্ভ কৰিলোঁ বাছত উঠি অপূৰ্ব মাক দেউতাক আৰু মই আমি তিনিজন ইয়াত আছোঁ পিছফালে যে দেখি আছে বাছখন এইখনতে জুবিন ক্ষেত্ৰলৈ যাত্ৰা আৰম্ভ আমাৰ আজি ৰাতিপুৱাতে যাত্ৰা আৰম্ভ কৰিলোঁ এইডোখৰ এতিয়া বাবাথানৰ ওচৰত আহি অকণমান ৰেষ্ট কৰিছোঁহি আৰু দাদাহঁতৰ গ্ৰুপটো গোটেইটো দেখিছোঁ ফটো মাৰি আছে আমাৰ শিয়াৰামৰ্থ জুবিনৰ কাৰণে বিশেষভাৱে লিখি অনা কেইখনমান গামোচা তেওঁলোকে ডিছপ্লে কৰি পেলাই ফটো তুলিছে মই আপোনাক দেখুৱাইছোঁ এইখন গামোচাখন চাওক কি লিখা আছে আপোনালোকে নিজে পঢ়ক এয়া আহি পাই গ'লোহি বিহৰা বজাৰ আপোনালোকে বিহৰা বজাৰলৈ কেতিয়াবা আহিছেনে এইখন চাওক গৰু বজাৰ ছাগলী বজাৰ ইত্যাদি বহুতবোৰ আছে আৰু মই অকণমান আগবাঢ়ি আহি দেখুৱাই ল'লোঁ ঠাইডোখৰ নিশ্চয় ধৰিব পাৰিছে কোনডোখৰ আমাৰ হনুমন্তৰ বংশধৰসকলক অকণমান দেখুৱাই ল'লোঁ এইডোখৰে হৈছে সেই বিখ্যাত আৰু জাগ্ৰত বুঢ়ীআই থান য'ত গাড়ীবিলাক আহি সদায় ৰখেহি মই আছোঁ এতিয়া সন্মুখত বুঢ়ীআই থানৰ এই চাওক বুঢ়ীআই মন্দিৰৰ সন্মুখত আমি সেৱা এটা কৰি ল'লোঁ মাতৃৰ মমতা বুজি নাপায় কোনে এয়া চাওক তাৰ জ্বলন্ত উদাহৰণ ইভেন ইতৰ প্ৰাণীসকলেও মাতৃৰ মমতা কিদৰে বুজি পাই চাওক আৰু নিজৰ সন্তানৰ প্ৰতি কেনেকুৱা মৰম বাছখন সেইডোখৰত ৰখি আছে মই ৰখি থকা নাই আৰু দেৰি কৰিলে দিগদাৰ হৈ যাব ইয়াৰ নম্বৰটো অকণমান দেখুৱাই ল'লোঁ কোনখন ৰৈ থাকিলে সমস্যা হ'ব আমাৰে গতিকে বেছি দেৰি ৰৈ থকা নাই আৰু পুনৰ যাত্ৰা আৰম্ভ কৰি ল'লোঁ এয়া কি সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আগবাঢ়িছোঁ চাওক আৰু উদ্দেশ্য জুবিন ক্ষেত্ৰ চাওক এডোখৰ পাই গ'লোহি আমি অকণমান কিবা এটা খাম বুলি ৰখিলোঁ এডোখৰত একচুৱেলি কম্পাউণ্ডটো বহুত ভাল দেই ভাল লাগিছে এডোখৰ দেখিছেনে কেণ্ডি ভৱন আনন্দৰ মাজতো যেন কিবা এটা নাই গছ দি পাই তালৈকে মনত পেলাই দিছে আহি পাই গ'লোহি ভোক লাগিছে ৰাতিপুৱা হ'ল আৰু একো খোৱাই নাই তাত বৌয়ে খৰখেদাকৈ ৰুটি বনাই দিছিলে ৰুটি খাই পেলাই আহি পেলাই দেখুৱাই পাইছোঁ এতিয়া পুৰি খাই লওঁ গৈ লগ তেতিয়া এই হোটেলখনৰ ভিতৰলৈ সোমাই আহিছোঁ দেখিছোঁ একদম ধুনীয়া ঠাই আৰু এইফালে দাদাহঁতে বহি আছেই দাদাহঁতে খাবলৈ বহিলেই মানে ময়ো বহিবই লাগিব নহ'লেতো ভোকত থাকি যাব লাগিব ন সেইটো কাৰণে অলপ দেৰি বহি লওঁ তো আহি গ'লে গৰমা গৰম পুৰি 70 টকা প্লেট আচৰিত হৈছোঁ যদিও 4 টকা দিছে তথাপিও পেট যে ভৰিব আশা নাই পুনৰ আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰা এয়া মহামৃত্যুঞ্জয়লৈ প্ৰথমেই মহামৃত্যুঞ্জয় মন্দিৰলৈ মানে মহামৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি আচলতে আমাৰ কোনো উদ্দেশ্য নাছিলে মৃত্যুঞ্জয়ত সোমাই যোৱা মহামৃত্যুঞ্জয় মন্দিৰত সোমাই যোৱা কিন্তু হঠাৎ প্ৰগ্ৰাম এটা কৰি দিলে ভাল লাগিলে মই অহাৰ নিয়ম অনস্থ কৰি আছিলোঁ আৰু সন্মুখৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ ভাগ এনেকুৱা লাগিছে এয়া মই ৰাস্তাৰ পৰা দেখুৱাইছোঁ অৱশ্যে এই দেখিছে ৰাস্তা বৌ এয়া অপূৰ্বৰ মাক আৰু সেয়া সন্মুখত অপূৰ্বৰ দেউতাক গৈ আছে এতিয়াকৈ দাদা গৈ আছে দাদাই লিড কৰিব একচুৱেলি দাদাহঁত আগতে আহিছে ইয়ালৈ এখন প্ৰৱেশদ্বাৰ মুখ্য প্ৰৱেশদ্বাৰ দি সোমাই আহিলোঁ মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনাক কি মজা লাগিছে প্লেচটো মন্দিৰ ভাগৰ সংলগ্নকৈ মই কিবা এটা দেখুৱাইছোঁ আপোনালোকে দেখিছেনে বগা ৰঙৰ এই যে দেখিছে গ্লাছৰ ঘৰটো আচলতে ইয়াৰ ভিতৰত আছে প্ৰতিষ্ঠাপকজনৰ প্ৰতিমূৰ্তি যিজনে মহামৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে তেখেতৰ প্ৰতিমূৰ্তি ভাগ ইয়াত অনাকাংক্ষিতভাৱে আহি পেলাই মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ গ'লোহি আজি গৈ আছোঁ জুবিন ক্ষেত্ৰলৈ আচলতে কিন্তু উপস্থিত হৈছোঁ মহামৃত্যুঞ্জয়ত প্ৰথমেই কি সৌভাগ্য বহুত দেৰি কৰিব নোৱাৰি ইয়াত আমাক সময় দিছে মাত্ৰ আধা ঘণ্টা আলটি লাগিছে চব সেইখিনিৰ পৰা কেনেকুৱা ধুনীয়া লাগিছে আৰু দুইটা ছাইডে দেখিছে আপোনালোকে পানীত তাত কাছ মাছ চববোৰ আছে এই সন্মুখলৈ মই আহি আছোঁ আচলতে এয়া মুখ্য প্ৰৱেশদ্বাৰ নিচিনা লাগিছে যদিও তাত প্ৰসাদহে লোৱা হয় আচলতে মোক বৌয়ে ক'লে পিছত বুজাই পেলাই নি মই সেয়া দাদাক ওপৰলৈ গৈ থকা দেখি ময়ো সেইফালে পোনাই দিলোঁ আৰু
ইয়ালৈ আহিম মই পিছত চাই যাম কি আছে কিন্তু প্ৰথমে ওপৰলৈ গৈ লওঁ দাদা যিহেতু গৈ আছে কেনেকুৱা ধুনীয়া লাগিছে চব প্লেচডোখৰ অনাবিল আনন্দ মই মিছেছৰ লগত অহা কথা আছিলে গতিকে চিন্তা নকৰিবা তোমাৰ লগত আহিম মই চাকি নাই জ্বলোৱা চাকি জ্বলাই তেতিয়াহে জ্বলাম মানে দাদাখনকৈ আগতে ৰখিলেগৈ আধা ঘণ্টা সময় দিছে আধা ঘণ্টা সময়ৰ ভিতৰত চববোৰ শেষ কৰিব লাগিব অঁ প্ৰৱেশদ্বাৰ কেইবাখনো আছে আমি এইখন প্ৰৱেশদ্বাৰেদি সোমাই আহিলোঁ আৰু ভিতৰচত আচলতে ভিডিঅ' কৰিবলৈ নিদিয়ে তথাপিও এজনক সুধি পেলাই লুকাইছোঁ অকণমান কৰিলোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিহেতু তাৰপিছত এই পিছফালে ওলাই আহি দেখিলোঁহি চব অন্য এভাগ মন্দিৰ যিভাগ মন্দিৰক মই দৰ্শন কৰিবগৈ নোৱাৰিম সময় কম খৰখেদাকৈ গৈ সেই বৰগছজোপা দেখুৱাবলৈ গৈছোঁ আপোনালোকক এইজোপা বৰগছত চবেই মনোকামনা সিদ্ধিৰ অৰ্থে এই ৰছী মেৰিয়াই আৰু বাবাৰ বস্ত্ৰদান কৰে চাওক সেইডোখৰত এই মৃত্যুঞ্জয় মন্দিৰৰ অন্য এটা ভাগ এডোখৰ দেখিছে গছজোপা এই যে গছজোপা দেখিছে পিছফালে চাওক নাজানো দেই ঠিক কেনেকুৱা হৈছে গম নাপাওঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু তোমাৰ লগত আহিম কৈ আছোঁ যিকি নহওক সেইটোলৈ আক্ষেপ নাৰাখিবা মই অকণমান এই ভিতৰ ভাগটো চাই আহোঁচোন কি আছে ইয়াত ভিতৰ অংশত বিশেষ একো দেখা নাপালোঁ যদিও এখন সুন্দৰ ঠাই মানে মন্দিৰৰ নিম্নাংশত চাব তলৰ ফালে বনোৱা হৈ আছে এইটো তলৰ মহল বুলি ক'ব পাৰোঁ কি সুন্দৰকৈ বনোৱা হৈছে ডেক'ৰেট কৰা হৈ আছে ইয়াত বহিব পাৰিব আপোনালোকে প্ৰসাদ খাব পাৰিব আৰু প্ৰসাদ খোৱা ঠাই অলপ আগত থাকিলে এই প্ৰতিষ্ঠাপকজনৰ প্ৰতিমূৰ্তি এইবাৰ অকণমান বাহিৰলৈ ওলাই যাওঁ চৌপাশৰ পৰিৱেশটো এবাৰ দেখুৱালোঁ মৃত্যুঞ্জয় মন্দিৰৰ কোনফালে যায় ৰ'ব অকণমানটো ৰওক আৰু বস্তু চাবলৈ আছেই এইফালে আচলতে চাকি জ্বলোৱা হ'ব এই মোৰ ষ্টুডেণ্ট এজনীক পাই গ'লোঁ দৃষ্টি আৰু তেওঁৰ মাক হঠাৎ আচৰিতভাৱে পাই গ'লোঁ সিহঁতক আহিছিলোঁ জুবিন ক্ষেত্ৰলৈ সোমাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰত আৰু এয়া দেখিলোঁ মোৰ ষ্টুডেণ্ট আছিলে লগত আৰু মাক আছিলে এই ছাগলীটো দেখুৱাৰ অন্য কাৰণ নাই বাবাৰ মন্দিৰৰ সন্মুখত ছাগলীটোৰ প্ৰাদুৰ্ভাৱ চাবলৈ কিমান গুণদায়ী সেয়া চাওক কেনেকৈ ডকা হকা দি খাবলৈ চেষ্টা কৰিছে বৰ পৰা বহুত খাইছে মই গুচি আহিলোঁ এয়া ৰাস্তাৰ পৰা পুনৰ এবাৰ সেৱা জনাই মই আকৌ জুবিন ক্ষেত্ৰলৈ ৰাওনা হ'বৰ বাবে আগবাঢ়িলোঁ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ দেখিলোঁ এখন সুন্দৰ পৃথিৱী আকাশ প্ৰকৃতি গছ গছনি ইত্যাদি সেউজ অনুভৱ লগতে এখন ধুনীয়া পথাৰ ৱাও কিন্তু তাৰ মাজতে যেন কিবা এটা নাই আহি পাই গ'লোহি এয়া জুবিন ক্ষেত্ৰ যিডোখৰ ঠাইলৈ অহাৰ মোৰ প্ৰবল হাবি আছিলে বহুত দিনৰ পৰা এতিয়া উপায় নাই মই আপোনালোকক দেখুৱাবলৈ বাধ্য হৈছোঁ কেইখনমান দোকান যিহেতু জুবিনদাৰ মৃত্যুৰ পিছতো অসংখ্য ৰেকৰ্ড সৃষ্টি কৰি গ'ল আৰু তাৰ মাজে মাজে এই দোকানীসকলক যে সংস্থাপন দি গ'ল তাতে গম পোৱা যায় জুবিনদা কিমান মানৱ দৰদী আছিলে মানুহৰ প্ৰতি কিমান সহানুভূতি আছিলে তেনে এজন ব্যক্তিক আজি ইমান জনসমাগমৰ মাজত থাকিও যেন বহুত কিবা নাই আমাৰ মাজত বহুত কিবা নাই তেনেকুৱা লাগিছে দেখিছে মানুহ অজস্ৰ আছে অথচ আমাৰ মাজত আজি নাই জুবিনদা বাছৰ পৰা নামি এবাৰ খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ মোৰ আগে দাদা আৰু বৌ গৈ আছে আৰু বাকীসকল ক'ত গ'লতো আমি গমেই নাপাওঁ আচলতে ইমান জনসমাগমৰ মাজত কোন ক'ত হেৰাইছে সেইটো গম নাপাওঁ শেষত পুনৰ লগ হ'ম ইমান ভিৰৰ মাজত ভিডিঅ' কৰিব পৰা সম্ভৱ নহ'ব যদিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ আজি একচুৱেলি মোৰ লগৰখিনি হেৰাই যাব পাৰে ইমান মানুহৰ মাজত গতিকে মই হেৰাই যোৱাটো চিকিৎসাৰ কাৰণে দেখুৱাই ল'লোঁ দেই মানুহৰ ভিৰৰ মাজত মই অকলে জুবিনদাৰ অনুৰাগীসকলে কেনেকৈ দেখিছে হৰিনাম লৈ পেলাই নি তেখেতক খুৱাইছে এয়া চাওক এনেকৈ হাজাৰ হাজাৰ মানুহে সদায় নাম লৈ থাকে জুবিনদাৰ কাৰণে উদ্যত কণ্ঠেৰে সমগ্ৰ বিশ্বক কঁপাই তোলা জুবিনদা আজি নীৰৱ হৈ শুই আছে ইয়াত সঁচাই বহুত বেয়া লাগিছে বুজাব নোৱাৰোঁ আপোনালোকক তথাপিও মই আগবাঢ়িছোঁ তেখেতৰ সমাধি দেখুৱাবলৈ আপোনালোকক কিমান মানুহৰ মাজত এনেকৈ যে জুবিনদাক দেখুৱাব পাৰিম সেইটো মোৰ কাৰণে সম্ভৱ হ'বনে নহয় নাজানো তথাপিও মই সেই গছজোপা যিজোপা গছৰ ওচৰতেই জুবিনদা আছে
মই সেই গছজোপাৰ ওচৰলৈ গৈ মানে এডোখৰ ঠাইডোখৰ অকণমান ওখ সেইডোখৰ ঠাইৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই মূল ক্ষেত্ৰডোখৰত দেখিলোঁ এহাল পাৰ, কেইবাটাও পাৰ আছে তাত অৱশ্যে, আপোনালোক দেখুৱাম ৰ'ব। পাৰকেইটা আপোনালোকৰ দৃষ্টিগোচৰ হ'লনে নাই মই নাজানো, কিন্তু মই হ'লে দেখিলোঁ পাৰকেইটা জুবিনদাৰ লগতে শুই আছে। আৰু সঁচাকৈ এইটো এটা লৌকিক নে কি মই নিজৰ মনক বুজাব পৰা নাই। এইবোৰ চব গামোচা দিয়াৰ স্থান। জুবিনদাৰ কাৰণে কিমান গামোচা দিয়ে চব মানুহে, আৰু মানে কিমান ভাল পায় তেখেতক, আচলতে ইয়াতে ধৰা পৰে। জুবিন গাৰ্গ দাদা হৃদয় ৰক্ত হৈ পৰিছে, গোলাপ মৰহি গৈছে, সুগন্ধিবোৰ বিভক্ত হৈ পৰিছে, তুমি অবিহনে জীৱন শূন্য হৈ গৈছে, নদী ভাল পোৱা মানুহজন আজি সাগৰ পাইছে, তোমাক বিচাৰি ফুৰিলোঁ লুইতৰ মাজত, তোমাক পালোঁ আমাৰ তেজে তেজে, উশাহে উশাহে, নিশাহে নিশাহে, সকলোতে তুমি, তুমি মাথো তুমি, জয় জুবিন দা, জয় আই অসম। I don't know his name, মই তাৰ নাম নাজানো, কিন্তু একেলগ হ'লোঁ ইয়াত। এতিয়া জুবিনদাৰ ক্ষেত্ৰলৈ আহি পেলাই লগ পাইছোঁ, ল'ৰাজনক নামটো সুধি চাম আৰু চিনাকি হ'ম। মোৰ নাম ৱাহিদুৰ ৰহমান, মোৰ ঘৰ গুৰেশ্বৰত। অ'কে অ'কে, ভাল লাগিলে লগ পাই। ওৱান্স এগেইন থেংকছ প্লিজ। এই ঘৰতে চাকি জ্বলোৱা হয়, আৰু যি যি বস্তু উপহাৰ দিবলৈ আছে এই ঘৰটোতে উপহাৰ দিয়া হয়। এইটোতে উপহাৰ দিব পাৰি। মই আপোনালোকক দেখুৱাইছোঁ উপহাৰ কিদৰে লয়, কিদৰে দিয়ে। যোনে যি দিব বিচাৰে জুবিনদাৰ কাৰণে এয়া চাওক। এই গছ যে দেখিছে, এই গছেই মুখ্য চাকি গছ। আপোনালোকে তাত আহি তেল ঢালিব পাৰিব। আহক জুবিনদাৰ ওচৰলৈ। আৰু এইফালে চাওক মানুহবিলাকে কিদৰে গামোচা জুবিনদাৰ ফটোৰ ওচৰত অৰ্পণ কৰিছে। ইফালেতো আছেই, মই আপোনালোকক অলপ আগতে দেখুৱাই গৈছিলোঁ। আচৰিত লাগিছে সঁচাকৈ, কেনেকুৱা এজন মানুহ আছিলে ভাবিছে। চাকি জ্বলোৱা ক্ষেত্ৰডোখৰ অকণমান দেখুৱাইছোঁ কেনেকুৱা হৈ আছে চাব। হাজাৰ হাজাৰ চাকি প্ৰত্যেক দিনাখনে এনেকৈয়ে জ্বলে, আৰু অলপ পিছতে আঁতৰাই লৈ যোৱা হ'ব। উপায় নাই, কাৰণ ইয়াৰ পিছৰ যিগৰাকী আহিব তেখেতসকলেওতো জ্বলোৱাৰ দৃশ্য লৈ আহিব। সেয়েহে দেখিলোঁ জুবিনদাৰ এখন ডাঙৰ ফটো, এইখিনিলৈ গৈছে এপাক। চাওক জুবিনদাৰ এখন ডাঙৰ ফটোখনৰ ওচৰত আচলতে মই অকলশৰীয়া হৈ গ'লোঁ। দাদাহঁত ক'ত গ'ল এতিয়ালৈকে গম পোৱা নাই। দাদাহঁতক বিচাৰি ফুৰিছোঁ, আৰু দাদাহঁতৰ পিছে পিছে গৈ পেলাই মই অকণমান পাহাৰত উঠিমগৈ। অকণমান এইফালে চালোঁ, চাই লওঁ জেগাডোখৰ কেনেকুৱা হয়, কি আছেনো ওপৰত। জালুকবাৰী। অঁ, আৰু ইয়াত প্ৰত্যেক দিনাখনে এনেকৈ ভিৰ হয় নেকি? প্ৰত্যেক দিনাখনেই হয়। বৰিশালীৰ যিটো মানে শ্মশানৰ যিখন গেট আছে বুলি কৈছে, এপাক মই দেখুৱাই আহোঁ আপোনালোকক। মই যাবলৈ ইমানটো দিগদাৰ হ'ব। খৰকৈ গৈ পেলাই মই অকণমান গেটখন চাই লওঁ, নহ'লে পিছত হয়তো দিগদাৰ হৈ যাব মোৰ কাৰণে। কি আছে নাজানো, আহি আছোঁ ওপৰলৈ। ওপৰত কি আছে নাজানো, চাবলৈ আহি পেলাই এনেকুৱা পালোঁ ওপৰত একো নাই। এনেই ইমান কষ্ট কৰি আহিলোঁ, তথাপিও অকণমান দেখুৱাইছোঁ আপোনাক কি আছে মোৰ পিছফালে চাওক। হয়তো এয়া শ্মশানস্থলী হ'ব পাৰে। ওপৰত আহি চালোঁ একো নাই। আচলতে জুবিনদাৰ মৃত্যুৱে শ্মশানস্থলীলৈও মানুহৰ সমাগম কৰাই দিছে। এইটো এটা বেলেগ এক্সেপশ্যনেল, ৰিয়েলি দ্যাট ইনবিলিভেবল, ইউ কেন বিলিভ ইট। এই দূৰত দেখা গৈছে এনেকুৱা সমাধি ক্ষেত্ৰখন দূৰৰ পৰা এনেকুৱা দেখায়। আমি যে বাঁহ গছবিলাক দেখিছিলোঁ, এইবোৰ আচলতে ইয়াতে উঠি উঠি মানুহে চাইছিলে জুবিনদাৰ মৃত্যু সমাধি ক্ষেত্ৰখন। ইয়াৰ পৰা চাইছিলে, চাওক ওপৰত উঠি চাইছিলে। যিটুকুৰা হ'লে জুবিনদা বহিছিলে সেইটুকুৰা অকণমান দূৰত মই এই ফটোখনকে উপভোগ কৰিলোঁ, তালৈ নগ'লোগৈ। আৰু প্ৰকৃতিক ভাল পোৱা জুবিনদা যেন সদায় প্ৰকৃতিৰ মাজতে জীয়াই আছে, মানুহৰ মাজৰ জুবিনদা। সেয়া চব সন্মুখত এটা পাহাৰ লৈ পেলানি এইফালে জুবিনদা হৈ আছে, কিন্তু তেখেত নিস্তব্ধ নহয়। তেখেতৰ উদ্যত কণ্ঠ প্ৰতিজনৰ হৃদয়ত এতিয়া। আৰু সেয়েহে মোৰ ফিলিংছ আজি কেনেকুৱা হৈছে ইমানখিনি মানুহৰ মাজত থাকি এবাৰ শুনক। বেলেগ এটা পৰিৱেশত জুবিনদাৰ সমাধিস্থলীত আজি ভাল লাগিলে, কিন্তু ভালো বেয়াও চববোৰ লাগিছে, বুজাব নোৱাৰি। আনন্দ আৰু আৱেগ দুয়োটাই আছে। আপোনাক দেখুৱাম আপোনাৰ বেক চাইডটো চাওক। আনন্দ আৰু আৱেগ দুয়োটাই আছে বুলি কৈছিলোঁ আপোনালোকক, এনেকুৱাই লাগিছে।
সঁচা জুবিন দা নহ'লে কি হয় আমিবোৰ কি হৈ গ'লোঁ আচলতে সেইটো বুজাব নোৱাৰোঁ উদাস হৈ গৈছোঁ তথাপিও একাপ চাহ লৈ ল'লোঁ এওঁলোকে ফ্ৰীকৈ প্ৰভাইড কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মনটো ক্ৰমাৎ সেমেকি আহিছে বুজাব নোৱাৰোঁ আপোনালোকক আচলতে কেনেকুৱা ফিলিংছ হৈ গ'ল মোৰ ইমানখিনি মানুহৰ মাজত থাকি ব্লগটো বনাবলৈ গৈ পেলাই এটা বেলেগ ফিলিংছ লৈ আছিলোঁ মনত সঁচাকৈ আচলতে মই মোৰ ঘৰৰ মানুহে চাব বুলি বা অন্য 10জনে মোক অনুৰোধ কৰিছিলে দেখুৱাবলৈ সেয়েহে মই আচলতে ব্লগটো বনালোঁ ড্ৰাইভাৰে ঘৰ পাওঁতে দেৰি হ'ব বুলি ক'লে সেইটো কাৰণে ভাতটো ইয়াতে খাই ল'লোঁ আৰু With a sorrowful and heavy heart, I reached home with Afrobo and his parents. It was most probably 11:55 p.m. Last night it was quite different. You can't believe it. And this is my place, my beautiful place. I returned home early in the morning, and you see just how beautiful my place is. And you know, it's the way to my home.